হেল্ল' এভৰিৱান, তো আজি আমি আহিছিলোঁ ফিল্ডলৈ আৰু সেইফালে আছে আমাৰ ফিল্ডখন, বহুত দূৰত হয়। বাগান আৰু এই মাজে মাজে আমি গৈ আছোঁ, ফিল্ড পামগৈ এতিয়া। আৰু আমাৰ পাৰ্টনাৰকেইটা যিহেতু আমি সদায় আহিলে সিহঁতকেইটাক দেখা পাওঁৱে। আমাৰ ফিল্ডখন দেখিছোঁ নহয়, এইফালে ইমান জংঘল। গোটেই ফিল্ডখনৰ মানে কাষে কাষে চব জংঘল। আৰু এখনে হৈছে আমাৰ ফিল্ডখন, যিহেতু ভিতৰত আছে মানে আহিবলৈ অলপ অসুবিধা আৰু ভয়ো লাগে। এজোপা ডাঙৰ গছ এজোপা মানে মানুহে কয় আৰু এই গছজোপাৰ অলপ মানে কিবা বেয়া বস্তু মানে থাকে বুলি, আৰু সেইটো মানে ভয় লাগে অকলে অকলে আহিবলৈ। এইখনে মানে ফিল্ডখনত দৌৰিলে অলপ জোখ মানে অলপ আইডিয়াটো পোৱা যায়, সেইটো কাৰণে আমি এইখন আহিব লগা হয়, কাৰণ বহুত ভিতৰত আছে। ফিল্ড আহি পাই মই দুপাকমান দৌৰিলোঁ। দৌৰা ষ্টাৰ্ট কৰিছিলোঁহে, তাই মোক চিঞৰি আছে জুম কৰিম নে। মই একো মাত দিয়া নাই, যিহেতু মাত দিলে মোৰ লাগি যাব ভাগৰ, আৰু মানে ভাগৰ লাগিলেতো মই ৰখি দিবই লাগিব। তাৰপাছতে মই বোলো আহিলোঁ যেতিয়া ফিল্ডলৈ কেইটামান ব্যায়াম কৰি যাওঁ, কাৰণ কোনো নাছিলে ছোৱালী, আৰু এনেকৈ অকলে অকলে মানে আহিবলৈও ভাল নালাগে আৰু ব্যায়াম কৰিবলৈও ভাল নালাগে। লগ সংগ হ'লে মানে কিবা এটা ভাল লাগে। তাৰপিছতে আৰু এটা ব্যায়াম কৰিছিলোঁ, তাইক ক'লোঁ যে মই তই মোক ওপৰত উঠি দে, গাৰ ওপৰত উঠিব পাৰে। তাই মানে নামি লোৱা নাই, তাইক ক'লোঁ যে তই নামি দে বুলি। তাই ঠেলি পেলাই কৈছে যে আৰু অলপ টাইম ৰহ বুলি। মানে ভনীয়েকবোৰ এনেকুৱাই, ইমান কষ্ট দিব পাৰে। তাৰপিছতে মই আকৌ এটা ব্যায়াম কৰিব ওলাইছোঁ, এফালে তাই মোক ধৰিব আহিছে আৰু মাজতে তাই মোক চুমা এটা খাই দিয়ে। মানে ইমানো অঘাইতং ছোৱালী নাথাকে আৰু পৃথিৱীত। আমি আহিছিলোঁ ইটো ৰাস্তা দি, আৰু এতিয়া যাম এইটো ৰাস্তা দি, কাৰণ সেই মানুহ ঘৰত মানে আলহী আছে, অলপ লাজ লাগে যাবলৈ। আৰু এফালে কোনো নাই, পূৰা নিজান, কোনো মানুহ নাই। এফালে যাব ওলাইছোঁ আমি দুইজনী। আৰু এইটো হৈছে ডাঙৰ পুখুৰী বুলিয়ে ক'ব পাৰি, পুখুৰী। আৰু এইটো এখন হৈছে বিল, ডাঙৰ এখন বিল। তো এতিয়া ঘৰলৈ যাবলৈ বুলি ওলালোঁ। তো আজিলৈ আহিছোঁ, আকৌ এটা ব্লগত লগ পাম, বাই।